हेलो बंधुসকল মোৰ নাম নজৰুল আপোনালোকে চাই আছে নজৰুল এমডি টেকনিক্যাল চেনেলত সো প্ৰিয় বন্ধুসকল আজি আপোনালোকক কম মই ই ডিস্ট্ৰিক্টৰ যেটো আপোনালোকে আইডি বনাইছিলে হেতু আইডিটোৰ যেটো স্ক্ৰিন নেম যেটো আছিল আপোনালোকে যদি পাহৰি গৈছে চিন্তাৰ কোনো দৰকাৰ নাই হেতু আপুনি এডিট কৰিব পাৰে বা আপুনি হেতু আকৌ আনিব পাৰে কেনে কি দিছিলে হেতু সো মই ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিওবিলাক আপলোড কৰিলে আপোনালোকে আগতেকৈ নোটিফিকেশনটো পাই যায় কিয়নো এনেকুৱা ধৰণৰ ভিডিও মই লৈ আনি থাকো সব লোক আজিৰ ভিডিওটো আৰম্ভ কৰো সো আপোনালোকে যাব মোবাইলৰ ব্ৰাউজাৰত যিকোনো এটা ব্ৰাউজাৰত যাব ব্ৰাউজাৰত যাইকিনে সাৰ্চ কৰিব assam.gov.in এটো assam.gov.in ত হেৰি কৰিব তাৰ পিছত আসাম ষ্টেট পোৰ্টেল ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এইটো পেজটো খোলখাই যাব খোল কৰাৰ পিছত আপোনালোকে তলত আহিব ই সাৰ্ভিসত এটা হেৰি আছে ই সাৰ্ভিসত ক্লিক কৰিব মই ক্লিক কৰো ই সাৰ্ভিসত তাৰ পিছত ই ডিস্ট্ৰিক্টত ক্লিক কৰিব ই ডিস্ট্ৰিক্টত ক্লিক কৰিলো মই ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ খোলখাই যাব onlinedistrict.amarton.in ত যাব যাইকিনে চাব একদম তলত যেটো হেৰি আছে চাওকচোন তলত একদম এটো সাইন ইন ইয়াতে ক্লিক কৰিব সাইন ইনত ক্লিক কৰিব মই ক্লিক কৰিলো সাইন ইনত ক্লিক কৰাৰ পিছত এটো আপোনালোকৰ যেটো আইডি দিছিলে আইডিটো মাৰিব যেটো হেৰিৰ আইডি দিছিলে আগতে আইডি দিছিলে ন এটা আইডি আৰু পাসওয়ার্ড দি লগইন হ'ব লাগিব তাৰপিছত মোৰ হেতু লগইন হৈ গৈছে মোৰ একাউন্টত লগইন হৈ গৈছে ফাইনালি এটো চাওক ওপৰত তো সাইন ইন আছিল এতিয়া মোৰ হেতু খুল খাই গৈছে একাউন্টটো সো এটা কি কৰিব আপুনি ৰাইট সাইডত 3 ডটৰ ক্লিক কৰিব এটো 3 ডটত ক্লিক কৰি ডেস্কটপ মোডত যাব ডেস্কটপ মোড কত আছে এটো ডেস্কটপ মোডত মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এটো চাওক মোৰ নামটো আহি গৈছে ইউ আৰ সাইন ইন এস নামটো এনেকৈ আহি যাব আপোনাৰ সো এই নামটো যেটো আছে এটো নামটোত ক্লিক কৰিব মই ক্লিক কৰিলো হেতু নামত ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো পেজ আপোনাৰ ডিটেইলছ যেটো দিছিলে স্ক্ৰিন নেম ইমেইল আইডি যি দিছিলে আৰু সব আহি যাব ইয়াৰ পৰা আপুনি এডিট কৰিব পাৰে বা কি দিছিলে হেতু ইয়াতে শো কৰিব সো বন্ধুসকল মোৰ ভিডিওটো আপোনালোকে নিশ্চয় বুজি পাইছে বা হেৰি পাইছে সো আপোনালোকে কিবা ডাউট থাকিলে মোৰ ভিডিওটো ডেসক্ৰিপচনত তলত কমেন্টছ বক্সত কমেন্টছ কৰি জনাব সো আজিৰ ভিডিওটো ইমানে আছিল থ্যাংক ইউ সো মাচ